খোলবাদন আৰু নেগেৰা প্ৰশিক্ষণৰ কৰ্মশালা। সাম্প্ৰতিক সময়ত হেৰাই যাবলৈ ধৰা গুৰুজনাৰ অমৰ সৃষ্টি খোল আৰু নেগেৰা বাদ্যবাদনৰ সংৰক্ষিত আৰু নৱপ্ৰজন্মৰ মাজত প্ৰচাৰ আৰু চিনাকি কৰিবৰ বাবে শিৱসাগৰ জিলাৰ গড়গাঁৱৰ এজন ব্যক্তিৰ প্ৰচেষ্টা। ব্যক্তিজন সত্ৰ মহাসভাৰ শিৱসাগৰ জিলা সমিতিৰ সাংস্কৃতিক সম্পাদক আৰু গড়গাঁও আঞ্চলিকৰ সাধাৰণ সম্পাদক প্ৰণৱ খাটনিয়াৰ। বালিঘাট গোপালাটা থানৰ সদস্য কেশৱ চন্দ্ৰ দিহিঙীয়াৰ তত্বাৱধানত লকডাউনৰ সময়ৰ পৰা কেইজনমান কণ কণ মইনা আৰু যুৱ যুৱতীক গুৰুজনাৰ খোল আৰু নেগেৰা বাদ্যৰ প্ৰশিক্ষণৰ বিনামূলীয়াকৈ দি আহিছে। উল্লেখযোগ্য যে ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰা এই বাদ্যসমূহ নৱপ্ৰজন্মৰ মাজলৈ প্ৰচাৰমুখী কৰি তুলিবলৈ ইতিমধ্যে শিৱসাগৰ জিলাৰ কেইবাঠাইতো এই প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি প্ৰণৱ খাটনিয়াদেৱে জানিব দিছে। ব্যক্তিজনৰ এই মহান প্ৰচেষ্টাত গড়গাঁওবাসী ৰাইজে শলাগিছে। নাজিৰাৰ পৰা ৰূপম শইকীয়াৰ প্ৰতিবেদন নৰ্থ ইষ্টাৰ্ণ। Take it.